लासै प्राइमारि मोनफा खावलायनाय ইয়াৰ পিছত আমাৰ সৰ্বপ্ৰথমে মই নতুন বছৰ 2021 চনৰ শুভেচ্ছা সকলোকে যাচিলোঁ আৰু নতুন বছৰৰ নতুন আগমনে আমাৰ সকলোৰ লগতে থাকক, অসমত শান্তি আনক, প্ৰগতি আনক, উন্নতি আনক, সেইটোৱে মোৰ ব্যক্তিগত কামনা। আৰু নতুন বছৰৰ শুভেচ্ছাৰ লগতে মই বিটিআৰবাসীক সেইখিনি অনুৰোধ কৰিব বিচাৰিছোঁ, যোৱা সময়বোৰত যেনেকৈ নতুন বছৰৰ নামত মদে ভাতে মাংসয়ে খাই এনজয় কৰি পেলাই সমাজত কিছুমান ব্যক্তিয়ে আমাৰ মানে সুস্থ সমাজখন বিশৃংখলা কৰিব বিচাৰিছিল, যেন এইবাৰ এনেকৈ নহয় মই অনুৰোধ কৰিছোঁ আৰু সকলোকে মই নতুন বছৰৰ শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। আগন্তুক দিনৰ পৰিকল্পনা কি থাকিব? আগন্তুক দিনৰ পৰিকল্পনা সেইটোৱে, আমাক য'ত নেকি ৰাইজে আদৰ কৰিলে, মৰম দিলে, এইবাৰ আমি ৰাইজক সেৱা কৰিবলৈ ওলাইছোঁ। গতিকে আমাৰ সেৱা কৰাৰ আমি য'ত নেকি সেৱা কৰিব বিচাৰিছোঁ, তাত কোনোবাই যদি পৰ্বতৰ নিচিনা থিয় কৰি পেলাই ৰাইজৰ উন্নতিৰ এগেইনষ্টত যাব বিচাৰে, তাক আমি কিন্তু এনে ৰেহাই দিয়া নহয়। ডিপাৰ্টমেণ্টটো নাই দিয়া। ডিপাৰ্টমেণ্ট দিয়াটো ডাঙৰ কথা নহয়, আমি কাম কৰাটোহে ডাঙৰ কথা। গতিকে ডিপাৰ্টমেণ্টটো 4 তাৰিখৰ আগত সেইটো হৈ যাব। সেইটো আমাৰ চিফ ছাৰে কৈছে, য'ত নেকি সুস্থ এখন আমাৰ সমাজ গঢ়িবলৈ কি কয় ভাল বা সুস্থ এটা চৰকাৰৰ প্ৰয়োজন। আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সেইটো হ'বলৈ গৈ আছে। আপোনালোকে কেইদিনমান আৰু বাট চাওক। সব ডিপাৰ্টমেণ্টে মই মানে ডেডিকেটেডলি মই কাম কৰিম। যি ডিপাৰ্টমেণ্টতে নিদিয়ক কিয় আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চিফ ছাৰে, মই সব ডিপাৰ্টমেণ্টতে ডেডিকেটেডলি কাম কৰিম। প্ৰফেশ্যনেলি কোনোবাই যদি কাম কৰি পেলাই নিজৰ প্ৰফেশ্যনটো যদি এলাগী কৰি থাকে, কিন্তু কাকো ৰেহাই দিয়া নহয়। সেইটো তেখেতসকলে সঁচাৰূপে দেখা পালে। সেইকাৰণে আমি নথৈ আনন্দিত যে UPPL দলৰ হৈ এতিয়া লগত কোৱালিশ্যন আমাৰ যিটো বাকী দুটা ৰাজনৈতিক দল আছে, আমাৰ বিজেপি আৰু GSPৰ লগত তিনিটা আমাৰ পাৰ্টি মিলি যিটো চৰকাৰ গঠন কৰিলোঁ। আমাৰ আশা আছে এতিয়া ইয়াত বহুত ধৰণৰ ৰাজনীতি চলি আছিল, ইয়াত আৰু কোনো বিভাজন নাথাকে এতিয়া, কাৰণ আগত বহুত বিভাজন হৈ আছিলে। এতিয়া বিভাজনৰ ৰাজনীতিটোৰ অন্ত পৰিল আৰু মই ভাবোঁ যে আমাৰ BTCৰ যিটো 70 বছৰ কাল যিটো শাসন চলি আহিলে ইয়াত, সেইটো কুশাসন আছিলে। এতিয়া ভাল শাসন হোৱাৰ কাৰণে, গুড গভৰ্নেন্সৰ কাৰণে এটা ভাল চৰকাৰ গঠন হৈছে আৰু BTC-বাসীৰ কাৰণে, BTR-বাসীৰ কাৰণে এতিয়াহে মই ভাবোঁ যে গল্ডেন এৰা যিটো কয়, এতিয়াহে আৰম্ভ হ'ব। সেইটো হৈছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত। সেইকাৰণে আমি উৎফুল্লিত হৈছোঁ। নিশ্চিতভাৱে এইবাৰ পাব্লিকৰ ৰাইজৰ কাম হ'ব। মই সৰ্বপ্ৰথমে আগন্তুক 2021 চনৰ সকলোকে শুভেচ্ছা যাচিছোঁ। BTR লগতে অসমবাসী সকলো ৰাইজক 2021 চনটো এটা এক্সাম্পল হিচাপে আমি ল'ব লাগিব। আমাৰ নতুন চৰকাৰ, বিশেষকৈ প্ৰমোদ বড়োৰ নেতৃত্বত যি আমি শ্লোগানটো লৈছিলোঁ, পৰিৱৰ্তন দৰকাৰ প্ৰমোদ বড়ো চৰকাৰ, এই শ্লোগানটো আমি সফল কৰি 2021 মাথোন ৰাইজক এইটোৱে আমি অনুৰোধ, অলপ ধৈৰ্য ধৰক। 1 বছৰ সময় আমাক লাগে। তো 2021 আমি এটা 17 বছৰে ৰাইজে যি ধৰণৰ মানে চিন্তা চৰ্চাৰ মাজত ভুগি আছিল, ইয়াৰ এটা মানে অপোজিট পৰিৱৰ্তন এটা আমি দিবলৈ গৈ আছোঁ। আমি আশাবাদী, আমাৰ চিফ, আমাৰ লিডাৰ প্ৰমোদ বড়োৰ নেতৃত্বত নিশ্চয় BTRৰ 35 লাখ মানুহে এটা সকাহ পাব। আৰু আগন্তুক দিনত আমি যি পৰিকল্পনা হাতত লৈছোঁ, এই পৰিকল্পনাৰ জৰিয়তে BTRত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ এটা সমন্বয়ৰ প্ৰতীক হিচাপে UPPLক আমি আগুৱাই যাম। নাই, এইটো আমি ধন্যবাদ দিব লাগিব প্ৰমোদ বড়ো দেৱক। প্ৰথমবাৰ যেতিয়া BTC 2005ত হৈছিল ইলেকশ্যন, সেই সময়ত আমাৰ মনোনীত সদস্য হিচাপে 2 বছৰ পিছত দিছিল। নেক্সট টাইমত আপুনি প্ৰায় 2.5 বছৰ পিছত দিছে। যোৱা 15 চনত আমাৰ মনোনীত সদস্যই নাই, আনৰিপ্ৰেজেণ্টেটিভ কমিউনিটিৰ পৰা কোনো মনোনীত হোৱা নাই। কিন্তু এইবাৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তেওঁ যি এটা মানে বিভিন্ন জনগোষ্ঠীক একেলগে লৈ আগুৱাই যোৱাৰ যি তেওঁৰ পৰিকল্পনা, এইটো তেওঁ দেখুৱাই দিছে। আৰু আমাৰ গোৰ্খা সম্প্ৰদায়ৰ নিশ্চয় আনন্দিত, উৎফুল্লিত হৈছে যে প্ৰমোদ বড়ো ছাৰে চৰকাৰত অহাৰ এসপ্তাহৰ ভিতৰতে আমাক যে এটা মৰ্যাদা দিছে, এই মৰ্যাদাটো আগন্তুক 5 বছৰত নিশ্চয় প্ৰমোদ বড়োৰ লগত আমাৰ গোৰ্খা সম্প্ৰদায় থাকিব। ধন্যবাদ।